video. আজি vlogটোৰ মই আছো জেঠাইহঁতৰ ঘৰত আৰু ওম অলপ দেৰিকে ঘৰলৈকে আহিব জেঠাইহঁতৰ আৰু ওম কোন হয় সেইটো জানিবলৈ আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক। ওমৰ জন্ম মোৰ নিচিনাই জুলাইতে হৈছে 25 জুলাই আৰু তাৰ জন্ম চাউচৰীয়া নগাঁৱৰ নাৰ্ছিং হোমত হৈছে। So preparation কৰি আছে নে? Yes, preparation কৰি আছো। কষ্ট অলপ হৈছে, ছাল ছিগিছে। ইণ্টেৰিয়ৰ ডিজাইনৰ মানুহ আহিছে ন? ইণ্টেৰিয়ৰ বুলি ক'ব নোৱাৰা, ইভেণ্টছৰ মানুহ বুলি ক'ব পাৰা। আজি কিহৰ ইভেণ্ট হয়? এইটো আমাৰ স্পেচিয়েল ইভেণ্ট এটা কৰা গৈছে। আমাৰ তাত স্পেচিয়েল গেষ্ট এজন আহিব, তেওঁক ৱেলকাম জনাবৰ কাৰণে এইখিনি স্পেচিয়েল। সব জেগায় বেলুন হৈছে। এয়া গাড়ী চৰত ফুল ছিগিব দিছে কাৰণ ৰাস্তা এটা বনাই দিব আৰু এইফালেদি ফুল আৰু ইয়াতো ফুল। পিছল দে ৰহ পিছল অকণ ভালকে তোমাৰ ঘৰ পালাহি নগৰ দেৱশীটো আনিছে নাই কিবা আজি পৰা যে দুখিনি দূৰ কৰি ঘৰৰ চকু মেলা